সকলোকে নমস্কাৰ জনাই মোৰ নতুন চেনেল জিতু ডিকু ব্লগলৈ সকলোকে স্বাগতম। এয়া মোৰ ঘৰখনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে এয়া হৈছে আমাৰ ঘৰখনৰ পদূলিমুখ ভাগ আৰু এয়া মোৰ ঘৰখন এইটো চৌপাশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আমি হৈছোঁ মধ্যবিত্ত আৰু সুখী পৰিয়ালৰ মানুহ। এয়া চাওক, মাৰ লগত মই কি কাম কৰিলোঁ, যেনে টেঙা চেপিলোঁ ঘৰতে। আৰু এয়া চাওক, মই পথাৰলৈ ওলাইছোঁ ভণ্টিৰ লগত। ভণ্টি মাক চাহ দিবলৈ যায়, মানে মোক খুৰী। এয়া চাওক, মই গৈ আছোঁ, গৈ খৰিৰ ওচৰত পালোঁগৈ বাৰু। খৰিক দেখাবলৈ নহ'ল, বেলেগ এদিনা নিশ্চয় আপোনালোকক দেখাম। এয়া মই আমাৰ খুৰাৰ মাজতে ভেটিটো পাই যায় পথাৰলৈ যাওঁতে। খুৰাই কৰা খেতি অকণমান সৰুকৈ কৰিছে এইবাৰ। খুৰাৰ সময় নাই যিহেতু, তেওঁ কামত ব্যস্ত থাকে, সেয়েহে মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ খুৰাৰ সৰু পাচলি বাৰীখন। খুৰাৰ এটা ফিচাৰী আছে, এইটো চাওক ফিচাৰীটো। আৰু ইয়াত মাছ ধৰা নাই, আমি ধৰিম লাহেকৈ। এয়া আমাৰ ঘৰৰে সদস্য দেই, আৰু আছে সদস্য এইকেইজন চাওকচোন। এইকেইজন বেছিদিন হোৱা নাই, 2 মাহ হৈছে পোৱালিকেইটা দিয়া আমাৰ ঘৰৰ যেনিয়ে। এয়া চাওক, সিহঁতে মোৰ লগতে খেলে। মোৰ ৰাতিপুৱাটো ইহঁতৰ লগতে আৰম্ভ হয়, কিন্তু হ'ব দিয়ক, আজিলৈ আহিছোঁ। নিশ্চয় আকৌ অন্য এটা লগত লগ পাম।